হেল্ল' এভৰিৱান, মই ময়ূৰীয়ে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আমাৰ সকলৰে হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট তেওঁলোকক প্ৰজেক্ট বনাবলৈ দিছিলোঁ। তো আজি তাৰ ছাৰ্ভেৰ কাৰণে আহিছোঁ। দেখাই থাকিম ইয়াত কি কি আছে কি কি নাই চাই থাকিব। গোলাঘাটৰ পৰা ২৬ কিলোমিটাৰ নিলগত অৱস্থিত কাছমাৰী পথাৰৰ শৈলস্তম্ভ অৰ্থাৎ সকলোৱে ৰজাবাৰী বুলি ক'লে চিনি পায়। এই ৰজাবাৰী কছাৰী বীৰসকলৰ স্মৃতিত উৎসৰ্গা কৰি নিৰ্মাণ কৰিছিল। এই শৈলস্তম্ভ নিৰ্মাণৰ ৰীতি উত্তৰ পূব ভাৰতৰ বহু জনগোষ্ঠীৰ মাজত অতীজৰ পৰা প্ৰচলিত। কাছমাৰী পথাৰৰ শৈলস্তম্ভৰ নিৰ্মাণশৈলীৰ ডিমাপুৰত থকা শৈলস্তম্ভৰ সৈতে কিছু মিল থকা দেখা যায় বুলি কোৱা হয়। কাছমাৰী পথাৰৰ এই শৈলস্তম্ভত সৰ্বমুঠ ৩৫টা সুন্দৰ নক্সা কটা স্তম্ভ দেখিবলৈ পোৱা যায়। এই নক্সা কটা শৈলস্তম্ভকেইটাক জানিবলৈ পোৱা মতে দুটা ভাগত ভাগ কৰিছে। এই ভাগ দুটাৰ প্ৰথমটো হ'ল চেছমেন পিলাৰ বা গোলাকাৰ শৈলস্তম্ভ আৰু দ্বিতীয়টোক ছোৱাৰ্ড ব্লেড পিলাৰ বা তৰোৱালৰ নক্সা কটা শৈলস্তম্ভ বুলি কয়। এই শৈলস্তম্ভবোৰ কছাৰীসকলৰ যিসকল বীৰ আছিলে সেই বীৰসকলৰ স্মৃতিতে এই শৈলস্তম্ভবোৰ নিৰ্মাণ কৰিছে বুলি আমি জানিবলৈ পাইছোঁ। মধ্যযুগত কছাৰী শাসকে ডিমাপুৰত ৰাজধানী স্থাপন কৰি দয়াং ধনশিৰি উপত্যকাৰ বিভিন্ন প্ৰান্তত ৰাজত্ব কৰাৰ সমল এই পুৰণি কীৰ্তিচিহ্নসমূহৰ দ্বাৰাই আমি জানিব পাৰি। মই ভাবোঁ এই পুৰণি কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে চৰকাৰে কিছুমান পদক্ষেপ হাতত লোৱা উচিত, যাৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মই এই সমলসমূহৰ দ্বাৰা উপকৃত হ'ব পাৰে। শেষত কেইখনমান ফটো দি আজিৰ ভিডিঅ'টো এনেদৰেই সামৰণি মাৰিলোঁ।